নিৰ্বাচনী প্ৰচাৰ চলাব নেকি? মই এটা কথা আপোনালোকক স্পষ্টকৈ ক'ব খোজো যে কংগ্ৰেছৰ লগত আমাৰ মিত্ৰতা ভংগ হৈছে, কিন্তু কংগ্ৰেছ আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু নহয়। আমাৰ আচল দেশৰ জনতাৰ আৰু জাতিৰ আচল ডাঙৰ শত্ৰুটো হ'ল বিজেপি। গতিকে ৰাইজৰ দলে কেতিয়াও কংগ্ৰেছক বিৰোধিতা কৰিবলৈ গৈ কেতিয়াও বিজেপিক কেতিয়াও সহায় হোৱা কাম কেতিয়াও নকৰে। এইবাৰ যেতিয়া আমাৰ মিত্ৰতা ভংগ হ'ল, কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিলে, কংগ্ৰেছে আমাক বিত্ৰে কৰিলে, কংগ্ৰেছে আমাক ঠগিলে, প্ৰবঞ্চনা কৰিলে। 2021 চনতো তেওঁলোকে আমাক প্ৰবঞ্চনা কৰিছিলে আৰু 2024 চনৰ ইলেকশ্যনতো তেওঁলোকে যেতিয়া আমাক প্ৰবঞ্চনা কৰিলে, তাৰপাছত আমাৰ যেতিয়া 16টা ৰাজনৈতিক দলৰ বৈঠক বহিছিলে, সেই বৈঠকত বেছিভাগ ৰাজনৈতিক দলে কৈছিলে যে এই উপ নিৰ্বাচনত আমি কংগ্ৰেছক হৰুৱাবৰ কাৰণে 5খন আসনতে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। কিন্তু আমি ৰাইজৰ দলে স্পষ্ট ভাষাৰে কৈছিলোঁ যে নহয়, কেতিয়াও আমাৰ কংগ্ৰেছ ডাঙৰ শত্ৰু নহয়, আটাইতকৈ ডাঙৰ শত্ৰু নহয়। আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু যিহেতু বিজেপি, গতিকে আমি কেতিয়াও কংগ্ৰেছক পৰাজিত কৰিবৰ কাৰণে আমাৰ কেণ্ডিডেট দিব নালাগে। কেৱল আৰু কেৱল ৰাইজৰ দলৰ অনুৰোধতে বিভিন্ন দলে এইবাৰ কংগ্ৰেছৰ বিৰুদ্ধে প্ৰত্যেকটো 5টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত প্ৰাৰ্থী দিবলৈ প্ৰস্তুত নহ'লে কিন্তু সকলোৰে খং উঠিছিলে কংগ্ৰেছৰ ওপৰত, আৰু কংগ্ৰেছৰ বিৰুদ্ধে কংগ্ৰেছক হৰুৱাবৰ কাৰণে প্ৰাৰ্থিত্ব দিবৰ কাৰণে আৰু কংগ্ৰেছৰ বিৰুদ্ধে প্ৰচুৰ প্ৰচাৰ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কিন্তু একেটা সময়তে মই আপোনালোকক এটা কথা কৈ দিওঁ যে কংগ্ৰেছ যে এটা বিশ্বাসঘাতকৰ দল, এইটো খাটাং। কংগ্ৰেছে 2021 চনত আমাৰ লগত একেলগতে ইলেকশ্যন খেলিম বুলি তেওঁলোকে চুক্তি কৰি তাৰপিছত ভংগ কৰিলে। 2024 চনত তেওঁলোকে আমাৰ বিৰোধী পক্ষক এইবাৰ বিশ্বাসঘাতকতা কৰিলে, আৰু আমি জানো যে তেওঁলোক যদি পুনৰ আমাৰ মাজলৈ আহে, আকৌ 26 চনতো কংগ্ৰেছে একে বিশ্বাসঘাতকতা কৰে। কংগ্ৰেছে কেৱল ক্ষমতাৰ কথা জানে, কিন্তু নিজে কেতিয়াও বিজেপিক প্ৰকৃতপক্ষে হৰুৱাবৰ কাৰণে ষ্ট্ৰেটেজি তৈয়াৰ কৰিব নোৱাৰে। আজি গোটেই ভাৰতবৰ্ষৰ ৰাজনৈতিক অৱস্থাটো এনেকুৱা যে আজিৰ দিনটোত কংগ্ৰেছে অকলে কেতিয়াও ভাৰতৰ কোনো ৰাজ্যতে বিজেপিৰ বিৰুদ্ধে জিকিব নোৱাৰে। বিজেপিৰ বিৰুদ্ধে অকলে য'তে খেলিছে তাতেই কংগ্ৰেছ হাৰিছে, আৰু যেতিয়াই অন্য সহযোগী দলবিলাকৰ লগত খেলিছে তেতিয়াই কংগ্ৰেছ জিকিছে। তো এতিয়া অসমতো আমি দেখিবলৈ পাইছোঁ যে কংগ্ৰেছে আমাক খেদি লৈ, আমাক প্ৰবঞ্চনা কৰি, আমাৰ সকলো দলক প্ৰতাৰণা কৰি, অসমক প্ৰতাৰণা কৰি আৰু বিৰোধী ঐক্যমঞ্চক প্ৰতাৰণা কৰি তেওঁলোকে অকলশৰীয়াকৈ নিৰ্বাচন খেলিবলৈ গৈছে। কিন্তু এইটো কেতিয়াও তেওঁলোক সফল কাম নহয়। মই ভাবোঁ সফল কাম হ'লে আমি ভালেই পাম, কিন্তু এইটো সম্ভৱপৰ নহয়, কাৰণ কংগ্ৰেছৰ প্ৰতি মানুহৰ এতিয়াও আস্থা অহা নাই। আৰু আপোনালোকে সকলোৱে জানে যে কংগ্ৰেছক অসমৰ মানুহে সকলো চিৰকাল যদি আপুনি চাই, তেতিয়াহ'লে অতি কমেও 20% মানুহে কংগ্ৰেছক ঘৃণা কৰে আৰু কেতিয়াও ভোট দিব নোখোজে। আমি বহুত লাগি কংগ্ৰেছৰ প্ৰতি মানুহক নৰম কৰিছোঁ, কিন্তু কংগ্ৰেছে আমাকে ডিঙিত কামোৰ মাৰিছে। গতিকে এইটো এটা বিশ্বাসঘাতকতা, আৰু এনে বিশ্বাসঘাতকতাৰ ফল কংগ্ৰেছে নিজে পাব। আমি কিন্তু শত্ৰুতা কৰিব খোজা নাই। তিনি গগৈৰ ৰাজনীতি, এই ৰাজনীতি সমাপ্ত কৰিলে নিশ্চিতভাৱে আমি 126টা বিধানসভা সমষ্টিত ৰাইজৰ দলে প্ৰাৰ্থিত্ব দিবৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। যিহেতু এই মুহূৰ্তত আমাৰ কংগ্ৰেছ